নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভালেইনে? আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া দেখিছেনে সৰু সৰু মোৱা মাছ। এই মাছখিনি বাচিবলৈ খুবেই সময় লাগে, কিন্তু খাবলৈ খুবেই মিঠা হয়। এয়া মই কিদৰে বাচিছোঁ চাওক। নজনাখিনিৰ বাবে কৈছোঁ, মাছটো এইদৰে এনেকৈ পিটিকি দিলেই যোনখিনি পেটু আছে সেইখিনি ওলাই আহে, আৰু আমি ভালকৈ ধুই ল'লেই হ'ল। তাৰপিছত এয়া অকণমানি মাছৰ লগত মই দুটা ডাঙৰ মাছো পাইছিলোঁ। এতিয়া এইখিনি মই ভাপত দিম। তো ভাপত দিয়াৰ বাবে মই অকণমান পিঁয়াজ কাটি ল'লোঁ আৰু নহৰু গোটা গোটাকৈ কাটি লৈছোঁ দেখিছে। আৰু এয়া হ'ল মান ধনিয়া বুলিয়ে কওঁ আমি। আৰু এই মাছখিনি ধুনীয়াকৈ মই ধুই লৈছোঁ, দেখিব পাৰিছে। এতিয়া মই ইয়াত এড কৰিম হালধি গুড়ি অকণমান, জলকীয়া গুড়ি অকণমান আৰু নিমখ আৰু সোৱাদ তেল। এইখিনি মই ভালদৰে সানি ল'ম। সানাৰ পিছত এইখিনি মই অলপ ইয়াত চেনি অকণমানো দিছিলোঁ, মই আপোনালোকক ক'ব পাহৰি গ'লোঁ। এয়া চেনি দিছোঁ, দি পেলাই মই ধুনীয়াকৈ সানি লৈছোঁ। যদি জলকীয়া গুড়ি ইউজ কৰিব নিবিচাৰে কোনো কথা নাই, কিন্তু মই ৰংটোৰ বাবে দিছিলোঁ। এতিয়া মই যোনখিনি মাছ ধুই লৈছিলোঁ সেই মাছখিনি ইয়াত দি ধুনীয়াকৈ সানি অলপ সময়ৰ বাবে মেৰিনেট হ'বলৈ ৰাখি দিম। দহ মিনিটমান মেৰিনেট হোৱাৰ পিছত এতিয়া মই এইখিনি পাতত দিবলৈ আগবাঢ়িম। মই পাতত দিম মানে আপোনাৰ আগতে এইখিনিও মই সানিয়ে দিম, কিন্তু আপোনালোকে পিছতো দিব পাৰে। মই একেলগে সানিয়ে দিওঁ। সানি দিলে গোটেইখিনি মিলি যায়, যিহেতু নহৰু পিঁয়াজ আদি কৰিছোঁ সকলো। এয়া মই পাতখন অকণমান কাটি লৈ গৰম কৰি লৈছিলোঁ, এতিয়া বান্ধিবলৈ সুবিধা হয়। এয়া মই ধুনীয়াকৈ বান্ধি ল'লোঁ। চাওক, আপোনালোককো দেখালোঁ। বন্ধাখিনি মই নেদেখালোঁ, আপোনালোকে নিজে বান্ধি ল'ব। যদি লাগে মই আপোনালোকক এইখিনি দেখাই দিম। মই এইখিনি জুইত নিশেকোঁ, মই টাৱাত মই এইদৰে গৰম হ'বলৈ দিম। আপোনালোকে জুই ধৰি জুইটো তেনেদৰে পুৰি ল'ব পাৰে, তেতিয়া বেছি সোৱাদ হয়। কিন্তু ইয়াত জুই ধৰিব পৰা কোনো সুবিধা নাছিলে, সেইবাবে মই এইদৰে ভাপত দিলোঁ। এতিয়া মই এনেকৈ হেঁচি দিব। হেঁচি দিলে ভিতৰটো সিজি যায়। আপুনি ইয়াত অকণমান পানীও দি দিব পাৰে, পানী দিলে সিজি যায়, কিন্তু মই পানী এড নকৰোঁ। আৰু মন কৰিব যাতে পাতখন বেছি জ্বলি নাযায়। বেছি জ্বলি গ'লে আপোনাৰ ভিতৰৰ যোনখিনি মাছ সেইখিনি জ্বলি যাব। এয়া দেখিছেনে, ৰঙা ক'লা হৈ গৈছে। ইয়াৰ পৰা পানীও ওলাইছে, যিহেতু মই তেল সানি দিছিলোঁ। আৰু এই পানীখিনি আৰু ওলাব, যিহেতু ইয়াৰ ভিতৰত আপোনাৰ নিমখো দিয়া আছে। গতিকে পানীখিনি ওলোৱাৰ পিছত শুকাই যোৱালৈকে আপোনালোকে ভালদৰে এইটো বস্তু সিজিব দিব। মন কৰিব যাতে নিজৰ মাছখিনি কেঁচা হৈ নাথাকক, কিয়নো মাছখিনি কেঁচা হৈ থাকিলে মাছৰ গোন্ধটো একেবাৰে বেয়া, খাব নোৱাৰি। এয়া দেখিছে হৈ গ'ল আমাৰ পানীখিনি শুকোৱাৰ পিছত। মই ধুনীয়াকৈ খুলি আপোনালোকক দেখাই দিছোঁ। কলপাতখন পূৰা শুকাই গৈছে। তেল দিয়াৰ বাবে ভাঙি যোৱা নাই, নহ'লে পূৰা শুকাই গ'ল হয়। গতিকে তেলটো এড কৰিবলৈ নাপাহৰিব। এয়া খুলি পেলাই দেখাইছোঁ, চাওক। মাছখিনিও ধুনীয়াকৈ সিজি গৈছিলে, ধনিয়াৰ সৈতে পূৰা লাগি গৈছে, দেখিছেনে? লাগিছেনে টেষ্টি? যদি ভাল লাগিছে আপোনালোকে বনাই চাব। এইদৰে মোৱা মাছ পাতত দি খাই খুবেই ভাল লাগে। আপোনালোকে ইয়াত নেমু অলপমান চেপি দিব পাৰে। কি সুন্দৰভাৱে সিজি গৈছে, দেখিছেনে? আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আহিছোঁ, আকৌ অহা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।